Ano ki boleh tan. Anak kole nahboAsa মিঠা আছে ডাইক বাস কল যায় আজি হঠাতে ঘপকে পতকে ওলালো বসাঙাও কেলে রে কেলে যাও এনে মাটি আছে না যাও বুলি অ অ তো গৈ থাকো হসপিটাল ৰাইজ আছে বহুত পালোহি 8 মাইল এইফালে কিবা কিবি বজাৰ চজাৰ কৰিব এতিয়া কি কয় বসাঙাও যাম বসাঙাও যাম ক'ত যাব শান্তি সোনপুৰা অঁ নেযাওঁ সেইফালে দে বজাৰ কৰিলে সোধো এতিয়া পাছত চাবিগে তাত গৈ কিনে অগৰম মগৰম কি কি ল'ব লাগে লৈ ল'ব এতিয়া তাৰপিছত আকৌ ৰাওনা হ'ব লাগিব 8 মাইলৰ এক ব্যস্ত পৰিৱেশ চাই লওক বজাৰ চজাৰ কৰি আছে কিমান দেৰি লগাই এতিয়া তাৰপিছত একেবাৰে ৰাওনা হ'ব লাগিব বচাগাঁও অভিমুখে 7 মাইলৰ পৰা সোমাই দিয়া হ'ল এইফালে পদুমফুলা ৰাস্তা বচাগাঁৱলৈ যাবলৈ আছে কেইবাটাও ৰাস্তা কিন্তু আমি পদুমফুলা ৰাস্তাই আহিলোঁ আহি আহি সোমালোহি দেই যেনে তেনে বচাগাঁৱত আৰু বচাগাঁৱৰ ৰাস্তাটো চাই লওক এইৰকম হৈ আছে পুৰা মুকুৰা পুৰণি কালৰ পুৰণি গোষ্ঠী চাই লওক তেনে তেনে আহি আহি পালোহি দেই ঠেকেচা মেকেচা খাই মেলি তাৰপিছত এই সন্মুখতে এখন ধুনীয়া সৰিয়হ বাৰী এয়াই আৰু আমাৰ ইয়াৰ বচাগাঁও আশে পাশে চাই লওক পৰিৱেশটো আহিছোঁ আমি এই ঘৰলৈ সেই ঘৰলৈ আহিছোঁ थोड़ा व्यू दिखाओ इधर এই কা ভিউ দেখো जूम करके সৰিয়হ দৰা যে নক'বা আৰু কি ডাইক বাছ ক'ল যায় এইফালে এয়া আলহী অহা দেখি পিছে পিছে লাগিছে পোৱালি দুটামান লাহেকৈ সোমাই দিছোঁ ঘৰৰ ভিতৰলৈ দেখিছোঁ অৱতৰত বতৰৰ ফল তাকেতো চাং বুলি পকা মিঠাম চাওঁ বুলি যে মিলি ৰাইকচৰ নিচিনা তাৰমানে সেই অমিতা এই মধুৰিআম নক'বা আৰু তোৰ চাট দে চুবাই দিম অকণমান আনক কলে নহব সঁচা মিঠা আছে ঠাণ্ডা যে নিজকে দেখা আছে এতিয়া দিয়া চুবা চুবা লিভাৰ ভাল হ'ব চোতালত বহি থাকোঁতে দি দিলে সেই চোতালতে ইয়াৰ লাল চাহ লগতে কি কি দিছে এইখন ইয়াৰ চাই লওক তো চাপনা পৰেগা আভি ক সেইখিনি বাঘ হৈ ক'ত আছে মিটখন আন বাঘ হৈ বিচাৰিছে চুইছে অঁ এতিয়া হলবা বজাৰ আগতে যোৱা আমি অঁ অঁ মই যে নাজানো কণা মনা সোমাই দিলোঁ ক'ৰ মানুহ সোমাইছে কৈ কিনে বাইদেউ তোক কি ঘৰ কয় ইয়াত আমাৰ কালো হওক অঁ অঁ কালৌ ঘৰ আমাৰ গাঁৱত নাই আকৌ কালৌ ঘৰ একদম ভিয়াই দিলোঁ তাৰমানে হাওলাই চলিম ন ঠককৈ নাথাকে জানো ৰছী বান্ধি কেনে তাৰপিছত বহাই কেনে হেলে চৰি যায় কিমাননো বহি থাকিম বুলি এপাক ওলাই আহিছোঁ ওচৰ পৰিৱেশটোকে দেখুৱাওঁ বুলি একেবাৰে সহজ সৰল এখন গাঁও আৰু গাঁওখনৰ নাম বচাগাঁও এয়া এই নামটোৰ মূলতে আছে হ'লগৈ আগৰ মানুহৰ মুখে মুখে শুনি আহিছোঁ আগৰ বুঢ়া মানুহবিলাকে কয় আগৰ ৰজা মহাৰজাৰ দিনত এই গাঁওখনত কিছুমান বচা মানুহ ইয়াত ৰাখিছিলে সেইকাৰণে এই গাঁওখনৰ নাম বচাগাঁও সিমানখিনিয়ে জানো আৰু যদি বিশেষ কিবা কাৰণত বচাগাঁও কয় সিমান ভালকৈ নাজানো বাৰু তথাপিও মই যিটো জানো সেইটোকে কৈছোঁ আৰু এখন ধুনীয়া দলং কেইবাখনো পাৰ হৈ আহিছোঁ বচাগাঁৱলৈ আহোঁতে কেইখন পালোঁ এখন দুখন তিনিখন এইখনলৈকে 4খন দলং বহুত মানে সৰু সৰু জান জুৰি নিজৰা বহুত আছে ইয়াত এইটো এটা ধুনীয়া নলা মানে ধুনীয়া পৰিৱেশ আৰু এইখন নদীখনৰ নাম বালিজান নে কি কয় নাজানো সুধিব লাগিব সুধিলেহে গম পাম এইটো আজিকালি গাঁৱে গাঁৱে দিয়া পানী বিশুদ্ধ পানীৰ কাৰণে যিটো প্ৰজেক্ট সেইটো ওচৰতে এই সৰু জানটো এই ছাইডত চাওকচোন ধুনীয়াকৈ পানী জহি ওলাই আহি আছে এইয়া এনেকৈ আহি এইফালে নদীত পৰিছে এনেকৈ আৰু
প্ৰথমতে যিকোনো এখন নদীৰ উৎপত্তি স্থলটো সদায় সৰু হয়, আহোঁতে আহোঁতে এনেকৈ আশে পাশে পানীবোৰ লৈ কঢ়িয়াই গৈ থাকে, তাৰপিছত এখন ডাঙৰ নদীলৈ পৰিৱৰ্তন হৈ যায়। দেখিছিলোঁৱেই নহয় গাঁওখনত দলঙে দলং, সেয়া এখন দলং, সেইফালে এইফালে এয়া এখন দলং, সেইখনকো দেখুৱাই আহি আছোঁ আপোনালোকক ওচৰৰ পৰা। এইখন দলংখন 5খন দলং দেখিলোঁ, আৰু সেইফালে তেনেকৈ দলং আছে, আকৌ এখন আছে, ৰিজাৰ্ভৰ মাজত আকৌ এখন দলং আছে। দলঙে দলং। আৰু হৈছে কি এই দলংখনতে গাঁওখনৰ সীমা, সেইফালে সেইখন হৈছে টেঙা গাঁও, এইফালে হৈছে এইখন বচা গাঁও। এয়া আৰু বচা গাঁৱৰ থুলমূলীয়া এটা পৰিৱেশৰ আভাস। গাঁওখন আৰু একেবাৰে সেউজীয়া, চাৰিওফালে হাবি হাবি হাবি, মানুহৰ ঘৰৰ আশে পাশেও বহুত হাবি। এইফালে নলা, মাছ খেলি আছে পাই দেই, এইফালে পূৰা অঁ इधर भी है। तो काम नहीं है हमारे से ये এইফালে আমি কেইটা আমন জিমনকৈ বহি থাকোঁতে দেখি পালোঁ কেইটামান মহ, মানে 4টা মহ, সৰু দমৰা তাৰমানে হ'লগৈ কিমানো ঘৰৰ চোতালতে বহি থাকিম, সেইকাৰণে এতিয়া আমি কেইটা গাড়ীত অকণমান বাগৰি আছোঁহি। আল্টা প্ৰজন্মৰ বাৰ্তালাপ। দিব লাগিব ন, তইহে বেয়া। গান গাবলৈ কৰিব কাম তই কি জানো মিটো গান গাই জান ডান্স কৰো পুৰা এখন দে লগালো মুধৰ বেখনৰ চুকটো উঠি দিলো যে মানুহ মানখনে যে বঙাঙৰ বুঢ়াকে চোলাখন লাগিছিল আগতে কোনো ঘৰ নালাগে সি কমটো উঠি আহোঁতে লাগিলে আকৌ মুখ কৰি দিলে লাগিছিল মানেনো কি বোলে তান পটককৈ আহি জীয়েকে ইণ্টাৰফাই হয়তো পৰীক্ষা ল'লেই ইতিমধ্যে বিদায় পৰ্বটো চলিছে, তাৰপিছতো এতিয়া গাড়ীটো ষ্টাৰ্ট দি পলাব লাগিব। লগতে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু শদিয়াই এখন গাঁও বচা গাঁও আজি আহিলোঁ, ভাল লাগিলে পৰিৱেশটো, মানে একেবাৰে প্ৰকৃতিৰ লগত খাপ খাই থকা এখন ঠাই। আজিলৈ এৰিছোঁ, ধন্যবাদ।